ঠিকে আছে ৰেডি 1 2 3 গো নমস্কাৰ 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 হেল্প গ্ৰুপৰ সমূহ সদস্যলৈ পুনৰবাৰ আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি বহু দিনৰ পিছত আমি এই হেল্প গ্ৰুপৰ হৈ মই নৱব্ৰত গগৈয়ে আজি এটা বিশেষ অনুষ্ঠানলৈ আহিছোঁ যিটো অনুষ্ঠানত আহিছোঁ সেই অনুষ্ঠানটোৰ এটা মহান উদ্দেশ্য আছে সেই অনুষ্ঠানটোৰ নাম হ'ল প্ৰহৰী গ্ৰাম্য বিকাশ সমিতিৰ সৌজন্যত প্ৰতিষ্ঠিত কৰা প্ৰহৰী শিক্ষা কেন্দ্ৰ আৰু বিদ্যাৰ্থী পুথিভঁৰাল যিটো 2018 চনত প্ৰতিষ্ঠা হৈছিল ইয়াৰ মুখ্য উদ্দেশ্য কেইবাটাও আছে মই সেইকাৰণে সেই সংক্ৰান্তত ইয়াৰ যিসকল শিক্ষাগুৰু যিসকলে এই পুথিভঁৰালটোক মেনেজ কৰি আছে মই তেওঁলোকৰ ওচৰলৈ লৈ আহিম আমাৰ মাজত আছে আমাৰ প্ৰাক্তন অধ্যক্ষ অজিত বৰা ডাঙৰীয়া উষাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আৰু আমাৰ মাজত আছে দিগন্ত তামুলী ছাৰ তেখেত হ'ল অৰ্থনীতিৰ প্ৰবক্তা নাহৰকটীয়া কলেজৰ আমাৰ মাজত আছে অজিত শইকীয়া ডাঙৰীয়া প্ৰশান্ত শইকীয়া ডাঙৰীয়া তেখেত আছে তেখেতে আপোনাৰ কোন স্কুলৰ আছিলে আপোনাৰ বকুলনি গাৰ্লছ হাইস্কুলৰ আছে মই অকণমান তেওঁলোকৰ পৰা এই ক্ষেত্ৰত ব্যাখ্যা অকণমান মই বিচাৰিম ছাৰ মই আপোনাৰ ওচৰতে পোনে পোনে আহিছোঁ আপুনি এইডোখৰলৈ আহক পোনে পোনে আহিছোঁ এই যিটো অনুষ্ঠান প্ৰহৰী শিক্ষা কেন্দ্ৰ আৰু বিদ্যাৰ্থী পুথিভঁৰাল ইয়াৰ মুখ্য উদ্দেশ্য কি হয় ছাৰ প্ৰহৰী শিক্ষা কেন্দ্ৰ আৰু বিদ্যাৰ্থী পুথিভঁৰালৰ মুখ্য উদ্দেশ্য হৈছে আমাৰ গ্ৰাম্যাঞ্চলৰ যিসকল দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকলক আমি বিদ্যায়তনিক দিশটোত পঢ়া শুনাৰ দিশটোত সহায় কৰিবৰ কাৰণে আমি এই শিক্ষা কেন্দ্ৰ আৰু বিদ্যাৰ্থী পুথিভঁৰাল আমি আৰম্ভ কৰিছোঁ আৰু আমাৰ শিক্ষা কেন্দ্ৰটো আৰম্ভ হৈছিল 2018 চনৰ পৰা তেতিয়াৰ পৰা আমি দশম শ্ৰেণী আৰু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক ইংৰাজী গণিত আৰু বিজ্ঞান এই তিনিটা বিষয়ে আমি পাঠদান কৰি আহিছোঁ আৰু তাৰ লগতে আমি 2022 চনৰ আগষ্ট মাহত আমি বিদ্যাৰ্থী পুথিভঁৰাল আমি স্থাপন কৰিছোঁ গতিকে বিদ্যাৰ্থী পুথিভঁৰালৰ মুখ্য উদ্দেশ্য হৈছে আমাৰ গ্ৰাম্যাঞ্চলৰ যিসকল দুখীয়া ছাত্ৰ ছাত্ৰী যিসকলে এতিয়াও উচ্চতৰ মাধ্যমিক শ্ৰেণীত আৰু যিসকলে স্নাতক শ্ৰেণীত পঢ়ি আছে পঢ়া শুনা কৰি আছে তেওঁলোকক যাতে আমি তেওঁলোকৰ আৱশ্যকীয় কিতাপসমূহ যোগান ধৰিব পাৰোঁ ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে যে আমাৰ যিসকল দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে প্ৰায়বোৰ কিতাপেই তেওঁলোকে নিজে কিনিব নোৱাৰে সংগ্ৰহ কৰিব নোৱাৰে গতিকে আমি বিদ্যাৰ্থী পুথিভঁৰালৰ জৰিয়তে তেওঁলোকক বিনামূলীয়াকৈ এই কিতাপসমূহ পঢ়িবৰ কাৰণে আমি যোগান ধৰিছোঁ আৰু বিদ্যাৰ্থী পুথিভঁৰালৰ দ্বিতীয়টো উদ্দেশ্য হৈছে যে তেওঁলোকক এটা এণ্ডলৈকে অৰ্থাৎ আমি গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পাছত তেওঁলোকক যাতে আমি এটা ভাল সংস্থাপনৰ কাৰণে সহায় কৰিব পাৰোঁ সেইকাৰণেও আমি চেষ্টা কৰিছোঁ গতিকে আমি কেৰিয়াৰ কাউন্সিলিঙকো আমি এটা উদ্দেশ্য হিচাপে লৈছোঁ আৰু তাৰ লগতে আমাৰ মাজত এতিয়া বহুতো আমাৰ চিভিল ছাৰ্ভেণ্ট এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে চিভিল ছাৰ্ভেণ্ট হিচাপে নিজৰ কেৰিয়াৰ ডেভেলপ কৰিব বিচাৰে গতিকে তেওঁলোকক যাতে আমি সহায় কৰিব পাৰোঁ তেওঁলোকৰ বাবে আমি কিতাপ পত্ৰৰ পৰা আদি কৰি আনুষংগিক গোটেই কোৰ্চ মেটেৰিয়েল আমি সংগ্ৰহ কৰিবৰ কাৰণে চেষ্টা কৰি আচ্ছা ছাৰ মই এইখিনিতে এটা কথা সুধিছোঁ যে আপোনাৰ যিমানখিনি কিতাপ পত্ৰ ইয়াত আছে যে প্ৰথম কথা হ'ল যে আপুনি একাডেমিক কথা ক'লে যে আৰু দ্বিতীয় কথা ক'লে যে আপোনাৰ যিবিলাক কম্পিটিটিভ এক্সাম সেইটো আপোনাৰ প্ৰশাসনিক দিশতে হওক বা টেকনিকেল ছাইডতে হওক বা বেংকিং ছেক্টৰে হওক ইয়াৰ কাৰণে আপোনাৰ ওচৰত যথেষ্ট আপোনাৰ ওচৰত সাফিচিয়েণ্ট এমাউণ্টৰ আপোনাৰ কিতাপ আছেনে বাৰু নাই ছাৰ আমাৰ এইটো এটা ডাঙৰ সমস্যা হৈছে আমি ছাত্ৰ ছাত্ৰীসকলক কলেজ আৰু হাই ছেকেণ্ডেৰী লেভেলৰ কিতাপসমূহ কিছু সংখ্যক আমি যোগান ধৰিব পাৰিছোঁ যিহেতুকে কিতাপৰ দাম আজিকালি যথেষ্ট বেছি আৰু আমি ৰাইজৰ সহায় লৈহে আমি ৰাইজৰ পৰা আমি কিছু অনুদান গ্ৰহণ কৰি দান গ্ৰহণ কৰিহে আমি আচলতে ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজনৰ সামান্য অংশ পূৰণ কৰিব পাৰিছোঁ বাকী যিসকল কম্পিটিটিভ পৰীক্ষা বা বেংকিং ছাৰ্ভিচৰ যিখিনি কিতাপ আমাক মেটেৰিয়েল লাগে সেইখিনি কিন্তু আমি সংগ্ৰহ কৰিবৰ কাৰণে এটা ভীষণ আৰ্থিক নাটনি হৈছে আচ্ছা আপোনালোকে এই গোটেই কিতাপ পত্ৰসমূহ সংগ্ৰহ কৰিবৰ কাৰণে ছাৰহঁতে আচলতে আৰ্থিক নাটনি এটা তেওঁলোকে অনুভৱ কৰিছে আৰু যি কি নহওক মই মোৰ শ্ৰদ্ধাৰ বহুদিনৰ পৰা তেওঁলোকৰ সম্পৰ্ক আছে হেল্প গ্ৰুপৰ তৰফৰ পৰা উচ্চতৰ মাধ্যমিক উষাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেওঁ অধ্যক্ষ আছিল অজিত বৰা ডাঙৰীয়াৰ ওচৰলৈ মই আহিছোঁ অৰ্থাৎ আপুনি ছাৰ এই অনুষ্ঠানটোৰ লগত কিয় জড়িত প্ৰথমে মই হেল্প গ্ৰুপটোৱে সমাজলৈ যিটো অৱদান আগবঢ়াইছে তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে আমি কেইজনমান ব্যক্তিয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ যেতিয়া যিসকল ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল তেওঁলোকক উৎসাহ জনাবৰ কাৰণে বিভিন্ন পৰিয়ালৰ ছাত্ৰ ছাত্ৰী লগ কৰিছিল আৰু তেতিয়া আমি সমাজত বিভিন্ন পৰিয়ালৰ যিটো ছবি প্ৰত্যক্ষ কৰিছিলোঁ প্ৰায়বিলাক ছাত্ৰ ছাত্ৰী আমি দেখিলোঁ প্ৰায়বিলাক পৰিয়াল দেখিছিলোঁ যে দৰিদ্ৰ সীমাৰ তলত প্ৰায়ভাগ আৰু বহুতবাৰ এনেকুৱা পাইছিলোঁ আমি যে তেওঁলোকৰ এটা কলমৰ এক দিছে কাগজৰ অভাৱ আমি যেতিয়া যাওঁ বিভিন্ন ঠাইলৈ তেতিয়া আমি গাড়ীত বা আমাৰ স্কুটি মটৰচাইকেলত ৰিক্সা বহি আৰু কলম লৈ তেওঁলোকক সহায় যিমান পাৰোঁ তেতিয়া আমাৰ এটা বীজ ৰোপণ হৈছিল যে ভৱিষ্যতে ছাত্ৰ ছাত্ৰী কি কৰিব তেওঁ যাতে
ছাপোৰ্ট দিব পাৰোঁ যাতে সমাজৰ ভাল সমন্বয় হিচাপে প্ৰতিষ্ঠা কৰিব। আৰু সেইকাৰণে আপুনি এই অনুষ্ঠানটোৰ লগত জড়িত হ'ল। খুব ভাল কথা। আচলতে মই জানো ছাৰ এটা কথা যে আমাৰ হেল্থ গ্ৰুপৰ যিসকল আছে তেওঁলোক হ'ল জনহিতৈষী আৰু সমাজদৰ্দী লোক। কাৰণ আজিৰ পৰা 2019 চনতে প্ৰতিষ্ঠিত হোৱা, 2018তে আচলতে প্ৰতিষ্ঠিত হোৱা, 2019 চনৰ পৰা আমাৰ এক্টিভিটিছবিলাক ইয়াত ষ্টাৰ্ট হৈছিল, বিভিন্ন সামাজিক কামবিলাক। এতিয়া মই এজন ছাৰৰ ওচৰলৈ আহোঁ, তেখেতৰ প্ৰশান্ত শইকীয়া ছাৰৰ ওচৰলৈ আহিছোঁ। নমস্কাৰ, আপুনি মেথমেটিক্সৰ নহয় জানো? এই যে ছাত্ৰ ছাত্ৰীসকলক শিকাইছে তেওঁলোকৰ বুদ্ধিমত্তাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আপুনি শিকাওঁতে কেনেকুৱা পাইছে? সৰ্বপ্ৰথমে মই হেল্থ গ্ৰুপলৈ ধন্যবাদ জনাইছোঁ। আমাৰ এই অনুষ্ঠানটোলৈ আহি আপোনালোকে যি সহযোগিতা আগবঢ়াইছে সকলোৰে ওচৰত আমি কৃতজ্ঞতা জনাইছোঁ। প্ৰথমতে কথা হ'ল, আমাৰ এই অনুষ্ঠানত গণিত শিক্ষা দিয়া হয়, ইংৰাজী পাঠদান কৰা হয়, বিজ্ঞান পঢ়োৱা হয়, কিন্তু স্কুলতো কৰা হয়। তথাপিতো আমি কিয় অনুভৱ কৰি লৈ গৈছোঁ? আচলতে স্কুলৰ 45 মিনিট সময়ৰ ভিতৰত এটা নিৰ্দিষ্ট চিলেবাছ কভাৰ কৰিবলগীয়া হয়, যিটোৰ কাৰণে আমাৰ স্কুলত বহুত নিহিতাকৈ কথা থাকি যাবলগীয়া হয়। আৰু লক্ষীনন্দন বৰা ছাৰে এষাৰ কথা কৈ থৈছে ছাৰ, যে নৈতিক শিক্ষাবিহীন শিক্ষা অন্তহাৰ শূন্য। গতিকে আমি প্ৰহৰী গ্ৰুপক গণিত শিক্ষাৰ লগতে নৈতিক শিক্ষাটো প্ৰদান কৰি মানৱ সম্পদ কেনেকৈ সৃষ্টি কৰিব পাৰোঁ তাৰ ওপৰত আমি বিশেষভাৱে গুৰুত্ব দিছোঁ। আৰু দ্বিতীয়তে ছাৰ, আমাৰ যিমানখিনি কম্পিটিটিভ এক্সাম দেখিছোঁ তাৰ সিংহভাগ এক্সামত মেথমেটিক্স আৰু ইংলিছ সিহঁতে কেতিয়াও এৰ খাই নাযায়। গতিকে যিটো বুনিয়াদ আমাৰ হাইস্কুলতেই গঠন হয় আৰু হায়াৰ ছেকেণ্ডেৰী লেভেলত কিছু অংশ গঠন হয়। সেইকাৰণে গণিত বস্তুটো এটা আতংকলৈ ৰূপান্তৰ হৈ গৈছে। আমি যেতিয়া ল'ৰা ছোৱালীবিলাকৰ মাজত সোমাইছিলোঁ তেতিয়া দেখিছোঁ গণিত অংক আতংক। আচলতে অংক আতংক নহয়, ই যে এটা খেল, অংক যে এটা নিচা, এটা খেললৈ আপুনি ৰূপান্তৰ কৰাৰ চেষ্টা কৰি আছোঁ। এক নম্বৰ হ'ল যে আপুনি অংক বিদ্যাটো যিটো আছে সেইটো এটা খেললৈ ৰূপান্তৰিত, তাৰ লগত কেনেকৈ খেল খেলিব পাৰি সেইটো যাতে এটা আনন্দ লাভ কৰিব পাৰি, যে ভয় নহয় আচলতে, সেইটো এটা চেষ্টা কৰিছে। দ্বিতীয়তে আপোনালোকে চেষ্টা কৰিছে যে নৈতিক শিক্ষা পাঠদান কৰি যাতে এখন সমাজত এজন সুস্থ নাগৰিক যাতে থাকে সেইটো বস্তু দিছে, নহয় জানো? মূলতঃ সেইখিনিয়ে কথা আছে। হয়, গতিকে মই গোটেই হেল্থ গ্ৰুপৰ সদস্য এই গোটেই উদ্দেশ্যটো, মহান উদ্দেশ্যটোৰ কথা আপোনালোকে ইতিমধ্যে অৱগত হৈছে, আপোনালোকে গম পাইছে। গতিকে মই ইয়াৰ পাছতে মই ভিতৰৰ ছাত্ৰ ছাত্ৰী আজি বহুখিনি আহিছে, তাৰে 20জনমান ছাত্ৰ ছাত্ৰী আহিছে। বহুখিনি ছাত্ৰ ছাত্ৰী ইয়াত অলৰেডি আছেই, কিন্তু মই সেই 20জন ছাত্ৰ ছাত্ৰীক মই অকণমান এনেই দেখুৱাই ল'ম। তাৰপিছত মই ছাত্ৰ ছাত্ৰী দুজনৰ লগত আপোনালোকৰ আগত দেখুৱাম যে তেওঁলোকৰ মনৰ অভিব্যক্তি কেনেকুৱা। আহকচোন ভিতৰলৈ আহোঁ অকণমান। আৰু এটা কথা হেল্থ গ্ৰুপৰ সমূহ সদস্যক কওঁ যে এইটো এটা যিটো আপোনালোকে ঘৰ দেখিছে, ই এটা অকণমান অৰিহণা যোগায় এই ঘৰটো, এই ছাৰহঁতৰ উদ্যোগত এই ঘৰটো আজি এটা শিক্ষা কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে। গতিকে শিক্ষা ল'বৰ কাৰণে এজোপা আহঁত গছ, এটা পৰিত্যক্ত ঘৰেই আজিকালি যথেষ্ট। আমি কেতিয়াও এই এচিৰ কথা অথবা আমি এখন বিলাসী বহুল গাড়ীত আমি গ'লেই যে স্কুল বিদ্যা শিক্ষা লোৱা হয় সেইটো কথা নহয়। আহকচোন মই ভিতৰলৈ অকণমান আহোঁ। এয়া হ'ল আমাৰ মাজত ছাত্ৰ ছাত্ৰীসকল আছে, সকলোৱে এটা আমাৰ হেল্থ গ্ৰুপৰলৈ থিয় হৈ নমস্কাৰ এটা দি দিয়া। এইসকল ছাত্ৰ ছাত্ৰীক দেখি আজি এটা কথা মোৰ ভাল লাগিছে যে তেওঁলোক এই অঞ্চলৰ এটা সুস্থ নাগৰিক হ'বলৈ তেওঁলোক গৈ আছে, আৰু তদুপৰি তেওঁলোকৰ মনত এটা সাংঘাতিক এটা আকৰ্ষণ আছে যে মই এজন প্ৰশাসনিক বিষয়া হ'ম, মই এজন ভাল টেকনিকেল মই পাৰ্চন হ'ম, মই এজন ভাল শিক্ষা দিব পৰা এজন মই শিক্ষক হ'ম বা শিক্ষয়িত্ৰী হ'ম। তাৰ মাজতে এগৰাকী আছে, আজি কিছুদিনৰ আগতেই তেখেতে মাষ্টাৰ্ছ ইন এডুকেশ্যনত তেখেতে ফাৰ্ষ্ট ক্লাছ লৈ পাছ কৰি আহিছে, আৰু তেখেতৰ উদ্দেশ্য হ'ল যে ইয়াতে কোনোবা মহাবিদ্যালয়ত তেখেতে শিক্ষকতা কৰা, আৰু তেখেতৰ অলৰেডি তেখেতে এটা প্ৰতিজ্ঞাবদ্ধ হৈছে যে এখন ভাল PhD কৰে 3 বছৰৰ ভিতৰত, আৰু সেই 3 বছৰৰ ভিতৰত তেওঁ ইতিমধ্যে কিন্তু এটা ইণ্টাৰেষ্টিং কথা যে 3rd ছেমিষ্টাৰত নহয় 3rd ছেমিষ্টাৰত তেওঁ নেট ক্লিয়াৰ কৰিব। এইটো এটা আমাৰ কাৰণে খুব গৌৰৱৰ বিষয়, আৰু নেট কেনেকৈ ক্লিয়াৰ কৰে এটলিষ্ট পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টছবিলাকক তুমি অকণমান পিছত বুজাবা, নহয়নে ছাৰ? এতিয়া মোক কওকচোন কোনজন ছাত্ৰৰ আমি কোনকেইজন ছাত্ৰৰ ওচৰলৈ যাম আমি? হয়, কবিতা আবৃত্তিও কৰে। প্ৰথম কুৱেশ্যনটো হ'ল যে প্ৰথম প্ৰশ্নটো যিটো আছে যে এই অনুষ্ঠানটোত যে আজি শিক্ষা লৈ আছা, বিদ্যালয়তো লোৱা মহাবিদ্যালয়তো লোৱা, এই
শিক্ষা ল'বলৈ কিয় আহিছা? জোৰকৈ কোৱাচোন। প্ৰথম অৱস্থাত যদি ক'বলৈ যাওঁ, প্ৰথমতে আমি যেতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়িছিলোঁ, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পঢ়িছিলোঁ, তেতিয়া সেই সময়ত কৰোণা হৈ আছিলে। তাৰ কাৰণে বিদ্যালয়সমূহ বন্ধ হৈ আছিলে আৰু লগতে আমাৰ অনলাইন ক্লাছ হৈ আছিলে, যাৰ জৰিয়তে আমি ভালকৈ যিবিলাক আমাৰ কোৰ্চ সেইবিলাক আমি ভালকৈ পঢ়িব পৰা নাছিলোঁ আৰু আমাৰ কাৰণে বহুতো ছাবজেক্ট নতুন হৈ আছিলে। ইকনমিক্স এটা ছাবজেক্ট আমি লৈছিলোঁ, কিন্তু আমাৰ কাৰণে একেবাৰে নতুন আছিলে, বুজি পোৱা নাছিলোঁ ভালদৰে। গতিকে আমি ব্যক্তিগতভাৱে আমাক দিগন্ত তামুলী ছাৰ তেখেতৰ ঘৰলৈ মাতিছিল। আমি কেইজনমান ষ্টুডেণ্টে গৈ তেওঁৰ ঘৰতে আমি কেইদিনমান পঢ়িছিলোঁ। ছাৰে আমাক বিনামূলীয়াকৈ পঢ়াইছিল। তাৰ পাছতে আমি আহিলোঁ প্ৰহৰী গ্ৰাম্য বিকাশ সমিতি এই অনুষ্ঠানলৈ। এই অনুষ্ঠানৰ জৰিয়তে আমি যি ছেকেণ্ড ইয়েৰ যি আমাৰ কোৰ্চ আছিলে ইকনমিক্সৰ, তাৰ জৰিয়তে আমি বহুকেইজন ষ্টুডেণ্টে লগ লাগি আমি ইয়াত পঢ়িবলৈ আহিছিলোঁ। ছাৰে আমাক পাঠদান কৰিছিল। আৰু ফলাফল কেনেকুৱা পাইছা তুমি? ইয়াত ক্লাছ কৰি আমাৰ ফলাফল বহুত ভাল হৈছে। ৰিজাল্ট দিছে লাহেকৈ? হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট আমি ভালদৰে ফলাফল দেখাবলৈ সক্ষম হৈছে। আচ্ছা, ছেকেণ্ড ছেমিষ্টাৰ ডিপাৰ্টমেণ্টত টপাৰ। আচ্ছা, ছেকেণ্ড ছেমিষ্টাৰ ডিপাৰ্টমেণ্টৰ BA ছেকেণ্ড হয়, ক'ত পঢ়ি আছে? খুব ভাল কথা যে তাত ডিপাৰ্টমেণ্টৰ ভিতৰত তুমি টপাৰ হৈছে। এইটো এটা খুব সাংঘাতিক পজিটিভ এটিটিউডৰ কথা, এটা আশাৰ কথা। নহয়, এটা ডিপাৰ্টমেণ্ট আছে টপাৰ হিচাপে আছে। আচ্ছা, ইয়াৰ পাছত মই কোনজন ছাত্ৰৰ ওচৰলৈ যাম? কোনজন? অঁ, আচ্ছা, মোৰ যিহেতু তোমাৰ ওচৰত কথা কৈছিলোঁ যে PhD কৰিবা, শিক্ষকতা কৰিবলৈ তোমাৰ ইচ্ছা আছে, তথাপিও তুমি এই অনুষ্ঠানটোত আহিছা আজি শিক্ষা ল'বৰ কাৰণে। কিয় আহিছা? আচলতে অনুষ্ঠানটো অকণমান ব্যতিক্ৰম, কাৰণ মই যেতিয়া প্ৰথম প্ৰহৰীৰ কথা শুনিছিলোঁ, তেতিয়া মই মেট্ৰিক পাছ কৰিছিলোঁ আৰু মেট্ৰিক পাছ কৰোঁতে মই ফাৰ্ষ্ট ডিভিজনেই গৈছিলোঁ। কিন্তু যিবোৰ অভিনন্দন অনুষ্ঠান পাতে, সাধাৰণতে তাত কি হয় যে অকল ফাৰ্ষ্ট ডিভিজনখিনিক অভিনন্দন জনোৱা হয়। প্ৰহৰী একমাত্ৰ ব্যতিক্ৰম অনুষ্ঠান আছিলে, য'ত প্ৰথম, দ্বিতীয় আৰু তৃতীয় গোটেইকেইটা বিভাগতে উত্তীৰ্ণ কৰা প্ৰতিজন ছাত্ৰ ছাত্ৰীক অভিনন্দন জনাইছিলে। আৰু সেই দিনটোৰ পৰাই আচলতে প্ৰহৰীৰ বিষয়ে প্ৰহৰীৰ লগত সম্পৃক্ত হ'বলৈ ভাল পাইছিলোঁ আৰু অকণমান বেলেগ ধৰণৰ যেতিয়া চিন্তাবোৰ কৰা হয় সমাজৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীক। আচলতে আমাৰ এতিয়া কি হৈ আছে যে আমি নম্বৰকেন্দ্ৰিক শিক্ষা ব্যৱস্থাটোৱে এনেকুৱা যে আমি নম্বৰকেন্দ্ৰিক ফালে যাওঁতে সেই দ্বিতীয় বিভাগ আৰু তৃতীয় বিভাগৰ ছাত্ৰ ছাত্ৰীসকল অকণমান একাষৰীয়া হৈ যায়। কিন্তু সেইসকল মানুহ যে মানৱ সম্পদ হ'ব পাৰে বা সমাজখনৰ বাবে লাগতিয়াল হ'ব পাৰে, সেই কথাটো এই প্ৰহৰী যি গ্ৰাম্য বিকাশ সমিতিয়ে অনুধাৱন কৰিবলৈ সেই ছাত্ৰ ছাত্ৰী এটা পদক্ষেপ লৈছিল আৰু সেইটোৱে প্ৰথম পদক্ষেপ হিচাপে সেই অনুষ্ঠানটোৰ প্ৰতি দায়বদ্ধ হ'বলৈ শিকাইছিল। আৰু মই যিহেতু ডিব্ৰুগড়ত আছিলোঁ, গতিকে সাংঘাতিক ধৰণে ইয়াত শাৰীৰিকভাৱে উপস্থিত থাকিব পৰা নাছিলোঁ। কিন্তু ছাৰৰ লগত যেতিয়াই কথা হৈছিল, দিগন্ত তামুলী ছাৰৰ লগতে হওক বা আমাৰ অজিত বৰা ছাৰৰ লগতে হওক, যেতিয়াই কথা হৈছিল তেতিয়াই ছাৰে অকল এই অনুষ্ঠানটোৰ কথা বহুত কয়, মানে যে এইটো কৰিব বিচাৰিছোঁ বা আমাৰ পুথিভঁৰালটো এনেকুৱা কিতাপ আনিছোঁ, ল'ৰা ছোৱালীবোৰক আমি কেনেকৈ আকৰ্ষণ কৰিব পাৰোঁ, সেই কথাবোৰ যেতিয়া কয় তেতিয়া আচলতে অনুভৱ কৰিব পাৰোঁ যে সমাজখনৰ বাবে আমাৰো কৰিবলগীয়া কিমান আছে। আৰু ছাৰসকলে যে আমাক কয়, আমি বিশেষ একো পৰামৰ্শ দিব নোৱাৰোঁ বা একো আৰ্থিকভাৱে সহায়ো কৰিব নোৱাৰোঁ, কিন্তু ছাৰসকলে যেতিয়া আমাক সেই কথাখিনি কয় তেতিয়া অনুভৱ কৰিব পাৰোঁ যে আমাৰ ওপৰতো এইখিনি আশা লৈ ছাৰহঁত আছে। গতিকে সেই আশাখিনি যদি কেতিয়াবা কোনোবা অকণমান কনিষ্ঠ এজনক অকণমান গাইড অকণমান দি তেতিয়াহ'লে ভাল লাগিব বুলি এই অনুষ্ঠানটোৰ লগত জড়িত। খুব ভাল কথা, খুব ভাল কথা। তোমাৰ নামটো আকৌ এবাৰ কোৱা? ববী বৰাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবিলাক হ'ল পজিটিভ মেছেজ টু দ্য ছ'চাইটি, ৰাইট? আৰু মই ইয়াতে বহুতকেইজন আচলতে চিনাকি মোৰ মুখ আছে, কাৰণ তেওঁলোকৰ এইকাৰণে চিনাকি মুখ যে উষাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যেতিয়া গৈছিলোঁ, তেওঁলোকৰ মই প্ৰতিভাবিলাক দেখিছিলোঁ। ইয়াতে এংকৰো আছে, ইয়াতে আপোনাৰ গোটেই প্ৰতিভা দেখিছিলোঁ। আৰু কিন্তু এটা কথা মই কওঁ, এই ছাত্ৰ ছাত্ৰীসকলৰ কিন্তু আৰ্থিক অৱস্থাটো ভাল। আজি হেল্প গ্ৰুপ পঢ়াৰ মূল উদ্দেশ্যটোৱে হ'ল আৰু ইয়াৰ মাজত কোনোবা আছে নেকি এনেকুৱা যে এগৰাকী ছাত্ৰী আছিলে, যিগৰাকী ছাত্ৰীয়ে গান গাইছিল? মই হাতখন দাঙি দিয়া। গান গাইছিলে তেখেতে ভূপেন্দ্ৰ সংগীত অষ্ট আকাশৰে যিটো গান আছে, তাৰ ভিতৰতে বহুত মেছেজ আছে। গতিকে আজি গানটোৰ এই গোটেই অনুষ্ঠানটোৰ লগত এটা সংপৃক্ত হৈ পৰিলে পৰিৱেশটো। ইয়াতে আমাৰ আৰু বহুত ছাত্ৰী আছে যিসকলো আমাৰ ইয়াতে শিক্ষা গ্ৰহণ কৰিবলৈ আহিছে। গতিকে মই বেছি দীঘলীয়া নকৰোঁ। হেল্প গ্ৰুপৰ সমূহ সদস্য, মোৰ সন্মানীয় যিসকল সদস্য আছে, মই জানো বহু কলেজৰ প্ৰফেচাৰ্ছ আছে, আপোনাৰ ONGCও আছে। মই গতিকে আপোনালোকক এটা অনুৰোধ কৰিম, আৰু কেইজনমান আপোনাৰ মেম্বাৰ্ছ ৱেইটতো আছে, মই আপোনালোকক অনুৰোধ কৰোঁ যে আপোনালোকে এটা আৰ্থিক অনুদান আগবঢ়াইছে আৰু এই আৰ্থিক অনুদান যাতে এটা হেল্প গ্ৰুপে আমি এটা
আৰু এই অনুষ্ঠানটো যেতিয়া আপোনাৰ দেখিব যে উন্নতি হৈছে মই তাৰ আপোনালোকক আকৌ এবাৰ ভিডিঅ' বনাই দিম আৰু এই ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণে এচিভমেণ্ট ইন দ্য লাইফ কেনেকৈ কৰিব পাৰিলে সেই কথাখিনি মই আপোনালোকক মই অৱগত কৰিম গতিকে সেইকাৰণে আপোনালোকক মই আঁতৰেৰে অনুৰোধ কৰিছোঁ মই জানো আপোনালোক জনহিতৈষী আৰু সমাজ দৰদী মানুহ গতিকে আপোনালোকে অকণমান সহায় কৰিব নথৈ কৃতাৰ্থ হ'ম মই পুনৰবাৰ অজিত ডাঙৰীয়া মোৰ এটা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ এইফালে প্ৰশান্ত শইকীয়া ডাঙৰীয়ালৈ মই এটা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু ছাৰ আপোনাৰ যিহেতু গোটেই উদ্দেশ্যটো এটা সপোন এটা আছে সেই সপোনটো জাগ্ৰত হ'ব আৰু ই এটা আন্দোলনলৈ ৰূপান্তৰিত হওক স্কিল ডেভেলপমেণ্টৰ কথাখিনি আমি লাহেকৈ চিন্তা কৰিম ইয়াৰ পিছতেই কাৰণ কেলৈ আমাৰ যদি কৰ্ম সংস্কৃতি নহয় জাতিটো দিনে দিনে আমি কম কৰিম ধন্যবাদ আপোনালোকৰ